গুড ইভিনিং গাইজ, দেখিছে আজি কি ধুনীয়া বতৰটো, পুৰা আকাশত ৰ'দ ডাৱৰ। পুৰা ৰ'দ ডাৱৰ ধুনীয়া হৈ আছে বতৰটো। এতিয়া 12টা বাজিলেহি আৰু গৰমত হানিয়ে ক'ত শুই আছে। এজনী আমাৰ হানি শুই আছে। হানি হাই কৈ দিয়া। হানি স্কুল বন্ধ নে কি? ছামাৰ ভেকেশ্যন কি নহ'লে? অঁ, তোমাৰ স্কুল বন্ধ নে খোলা? হানি স্কুল বন্ধ। আৰু মই ঈদৰ বজাৰ কৰিছোঁ কিছুমান, আৰু আপোনালোকক দেখাই আছে দেখিছেনে? চচপেন, গিলাচ, বাতি 2 ছেট, আৰু মই খুলি খুলি দেখাই আছোঁ ৰ'ব। আৰু এয়া হ'ল কাপৰ ছেট, দেখিছেনে? চৰি, গিলাচ হ'ল, মই কাপ বুলি কৈছিলোঁ। ঈদৰ কাৰণে লোৱা গৈছে মোৰ, আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। এইটো হৈছে গিলাচ, চীনামাটি গিলাচ হয়। দেখা পাইছেনে? চীনামাটি গিলাচ হয়, দেখিব ইমান মৰম লগাই। ওচৰৰ পৰা দেখিবলৈ এনেকৈ ফুল আছে। এয়া লৈছোঁ মই চীনামাটি গিলাচ, 6টা থকা ছেট হয়। আৰু পেকিংটো ইমান মৰম লগা, চাওকচোন। এইটো পুৰা 6টা ছেট, 6টা থকা গিলাচ ছেট, বহুত ধুনীয়া লাগিছে দেখিবলৈ। এইয়া, আৰু ইফালে লৈছোঁ মই চচপেন 2টা, ডাঙৰ ডাঙৰ চচপেন, দেখিছেনে? ষ্টিলৰ চচপেন হয় আৰু চিচাৰ ঢাকন থকা চচপেন, দেখিব বহুত ভাল লাগিছে। মই ভাবিছোঁ আপোনালোকক দেখুৱাই, ঈদৰ বজাৰ কৰিছোঁ যিহেতু। বেছি নাই কৰা, 2 ছেট বাতি আৰু 1 ছেট কাপ, কাপ কৈ আছোঁ মই বাৰে বাৰে, গ্লাছ ছেট হয়। আৰু 2টা চচপেন 2টা মোৰ ভাল লাগিছে, চিচাৰ ঢাকন থকা, গতিকে সেইকাৰণে ল'লোঁ। আৰু গিলাচ ছেটটো আপোনালোকৰ কেনেকৈ লাগিছে কমেণ্ট কৰি জনাবচোন। মোৰ তাত কিন্তু গিলাচটো বহুত ধুনীয়া লাগিছে। আৰু ইফালে লৈছোঁ মই বাতি, 4টা বাতি, চিচাৰ বাতি হয়, প্লেন চিচাৰ বাতি, কিন্তু প্লেন হ'লেও বহুত মৰম লগা। আপোনালোকে চাওকচোন, আৰু আপোনালোকৰ ভাল লাগিছে যদি কমেণ্টকৈ জনাব। এনেকৈ 4টা বাতি, আৰু ইফালেও আছে বাতি। এইটো বাতি চাওকচোন, পেকিং ইমান ধুনীয়া পেকিঙত আহিছে। বাতিকেইটা দেখিব ভাল লাগিছে হয়, কিন্তু পেকিংটো দেখিব বেছি ভাল লাগিছে। আৰু বাতি দেখিবলৈ এনেকুৱা বাতি, এনেকৈ ফুল আছে, দেখিছেনে? কেমেৰাত ইমান ভাল, কালাৰটো ইমান ভাল লগা নাই, তথাপি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এইয়া, আৰু কোনোবাই যদি দাম জানিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে কমেণ্ট কৰিব, মই দাম জনাই দিম। আৰু মোৰ ঈদৰ বজাৰ বুলিবলৈ আছে বহুত কিবা কিবি ল'বলৈ, কিন্তু এইকেইটা মেইন বস্তু আছিলে, ইম্পৰ্টেণ্ট বস্তু, গতিকে এইকেইটা ল'লোঁ মই সেইকাৰণে। এইটো গ্লাছটো দেখিছেনে? কিবা আনকমন টাইপ লাগিছেনে দেখিবলৈ? বনচাইনাহে আহিছে, চৰি, চীনামাটিৰ হয়। ইয়াত আপোনালোকে জুচ, ক'ল্ড ড্ৰিংকছ, কেতিয়াবা কফি দিবলৈও ভাল হ'ব। মই ফ্ৰণ্ট কেমেৰাত দেখাই আছোঁ, দেখিছেনে? আৰু এয়াই হ'ল মোৰ ঈদৰ বজাৰ। ঈদৰ বজাৰ নহয় আৰু পাকঘৰৰ বজাৰ, ঈদৰ কাৰণে পাকঘৰৰ বজাৰ বুলিয়ে ক'ব লাগিব। আৰু চাওঁ, হাতটো আনিম। আৰু কাপ 1 ছেট ল'বলগীয়া আছে, সেই কাপ 1 ছেট ল'লে যেনিবা মই দেখাম। আৰু বস্তুখিনি চাই কেনে পালে জনাব কমেণ্টত, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। একদম ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে বহুতে ভিডিঅ' চাই কিন্তু মোক ছাবস্ক্ৰাইব নকৰে। প্লিজ, বহুত কষ্টৰে আশাৰে ভিডিঅ' বনাওঁ, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।